Hello everyone, এটা নতুন ৰেচিপি লৈ আহিছো। আজিৰ ৰেচিপিটো হ'ল ৰঙালাওৰ আগেৰে মচুৰ দাইলৰ তৰকা। তৰকা বনাবৰ কাৰণে এয়া মই লৈছো দুটা পিয়াজ, নহৰু, কেঁচা জলকীয়া, জিৰা, আদা, গৰম মছলা, ধনিয়া পাত, নিমখ আৰু হালধি। এয়া আলু লৈছো, মচুৰ দাইল আৰু এয়া ৰঙালাওৰ আগ। আলু অকণমান বেছিকৈ লৈছোঁ। আপোনালোকে যদি খাই বেয়া পায় তেতিয়াহ'লে কম কৰি ল'ব পাৰে। কেৰাহীত তেল ঢালি লৈছোঁ আৰু এয়া মই পিঁয়াজখিনি আগত ভাজি ল'ম। এতিয়া মই ইয়াতে দিম নহৰু আৰু ইয়াত আদা। আৰু লগতে এয়া কেঁচা জলকীয়া। আলু কেইটুকুৰা ঢালি দিছোঁ এতিয়া। নিমখ দিছোঁ, আৰু এয়া হালধি। এতিয়া ইয়াতে দিছোঁ মচুৰ দাইল। মচুৰ দাইলখিনি আগতে ধুই থৈ দিয়াৰ কাৰণে অকণমান শুকান হেন দেখা হৈছে ইয়াতে। কোনো কথা নাই বাৰু। আৰু এতিয়া দিছোঁ ইয়াতে পানী। পানী অলপমান দিলে হৈ যায়। গেছটো কমাই ৰাখি এতিয়া 5 মিনিট সময়ৰ কাৰণে ঢাকন দি ৰাখিম। আলুৰ টুকুৰাবিলাক অলপ ডাঙৰ হৈছে কাৰণে অকণমান টাইম লাগিব সিজোতে। আৰু এয়া পানীখিনি শুকাই গৈছে। এতিয়া ইয়াতে ঢালি দিছোঁ ৰঙালাওৰ আগখিনি। এতিয়া পানী দিছোঁ আকৌ। এইবাৰ আগৰ বাৰতকৈ অকণমান বেছিকৈ দিছোঁ পানী। আৰু এয়া গৰম মছলা। এনেকৈ 2-3 মিনিটমান সময় এনেদৰে ৰাখি, আৰু এয়া মই ইয়াতে দিছোঁ ধনিয়াৰ পাতখিনি। ধনিয়াৰ গন্ধটো যাতে ভালদৰে সোমাই যায় তাৰ কাৰণে মই এতিয়া অকণমান সময় ঢাকন লগাই থৈ দিম, খুব বেছি 2 মিনিট। আৰু এয়া হৈ গৈছে। আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। বাই।